চিলাপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। শুকুৰবাৰে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি সংঘটিত হয় এক ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা। লিকাবালিৰ পৰা চিলাপথৰ অভিমুখে গৈ থকা AS22B8099 আৰু AS228098 নম্বৰযুক্ত দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত 4জন লোক গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত চিলাপথাৰ নতুন মিচিং গাঁৱৰ বিজয় চেত্ৰীক ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাত পতিত হোৱা মহম্মদ আৰিফ, অমিত সিং আৰু সুব্ৰত দাস এই তিনিগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। মাজে মাজে আমি পিছতহে আহিছোঁ, দুইটাই মুখামুখিকৈ লাগিলে বুলি কোৱাহে শুনিছোঁ। আমি দেখা নাই, কিন্তু পিছত আমি পাইছোঁগৈ। মানুহকেইজনক চিনি পায় নেকি? মানুহকেইজনক পাওঁ মানে মই নামে পৰ্যন্ত চিনি নাপাওঁ, কিন্তু আমাৰ ইয়াৰে হয় দুজনমান। স্পট ডেট হ'ল নেকি কোনোবা? স্পট ডেট হৈছে নেকি কোনোবা? নাই হোৱা। হ'ব কি জানি কিমানজন আছিলে টোটেল? গুৰুতৰ হেৰি হৈছে। কিমানজন আছিলে বাইক? 4জন। দুজন আহিছে, 4জন মুখামুখি আহিছে। মুখামুখি মাৰিছে। কি বাইক আছিলে? এতিয়া মই বাইকখন চোৱা নহ'ল, এখন পালচাৰ আৰু এখন স্প্লেণ্ডাৰ। কেনেকৈ কি হৈছিলে ঘটনা? আমি একচুৱেলি পাছত আহি পাইছোঁ, দুইখন বাইকৰ মুখামুখি হৈছে। তাতে 4জন মানুহ আছিলে, 4জনৰ 2জনৰ গুৰুতৰভাৱে আহত হৈছে, মানে একেবাৰে সংকটজনক। মেডিকেলত ইমাৰ্জেঞ্চি পঠোৱা হৈছে আৰু 2জন বৰ্তমান দেৰিকৈ গৈছে। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।